আজি ৰিজাল্টটো দিছে তথাপিও যি আশা কৰিছিলোঁ সেই আশা মই সম্পূৰ্ণকৈ সেই ফল মই সম্পূৰ্ণকৈ পাইছোঁ বুলি ক'ব নোৱাৰোঁ। যদিহে চৰকাৰে আমাৰ এই পৰীক্ষাটো পাতিলেহেঁতেন তেতিয়া হয়তো মই ইয়াতকৈ অলপ বেছি মই ফল দেখুৱাব পাৰিলোহেঁতেন। মই সেইমতে মই কষ্ট কৰিছিলোঁ, কিন্তু কিমান শতাংশ পাইছা? মই 99% পাইছোঁ। কিন্তু মই পৰীক্ষাটো দিবলৈ আমাৰ যিটো বেটছ সেইটো সক্ষম নহ'লোঁ, আৰু সেইটো যিটো সন্তুষ্টি, আত্মসন্তুষ্টি সেইটো মই পোৱা নাই। চৰকাৰক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ যিটো হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী যিকেইটা বেটছ আছিলে সেই বেটছকেইটাৰ শিক্ষাৰ্থীসকলক লৈ যাতে তেওঁলোকে হেতালি নেখেলে। তেওঁলোকে যিহেতু নিৰ্বাচন পাতি গৈছে, যদিহে অলপ সময় আগতে নিৰ্বাচন অনুষ্ঠিত নকৰি যদি আমাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো যদি অনুষ্ঠিত কৰিলেহেঁতেন তেন্তে হয়তো সুকলমে এই পৰীক্ষাটো হ'ব পাৰিলেহেঁতেন, আৰু আমাৰো নিজৰ এটা সন্তুষ্টি হ'লহেঁতেন। আমি যিয়ে নম্বৰ নাপাওঁ কিন্তু এইটো পৰীক্ষাটো দি আমি সন্তুষ্টি লাভ কৰিলোহেঁতেন। এইটোতো আমি পাইছোঁ আমাৰ এইটো প্ৰি টেষ্টৰ মাৰ্ক আৰু নৱম মানৰ পৰা দশম মানলৈ যি মাৰ্ক পাইছিলোঁ তাৰ ওপৰতে দি আমাৰ নিজৰ মাৰ্ক দি এই ৰিজাল্টটো দিছে। তথাপিও যিটো পৰীক্ষা দি আমি পালোহেঁতেন সেইটো হয়তো আৰু অলপ বেছি সন্তুষ্ট। আজি সফল নাই হোৱা। কেই ঘণ্টা পঢ়িছিলা আৰু কি হোৱাৰ সপোন দেখিছা? কেই ঘণ্টা পঢ়িছিলোঁ মানে মই নিজে চেষ্টা কৰিছিলোঁ। মই পঢ়াৰ সময়ত মই অধ্যয়নতে মই ব্যস্ত হৈ থাকোঁ। নিৰ্দিষ্ট কোনো সময় লৈ পেলাই মই পঢ়া নাছিলোঁ। দিনটোত চেষ্টা কৰিছিলোঁ যাতে গোটেইকেইটা ছাবজেক্ট মই এবাৰ হ'লেও মই পঢ়িব পাৰোঁ। তেনেকৈ মই পঢ়িছিলোঁ আৰু ভৱিষ্যতে এজন ভাল মানুহ হ'ব বিচাৰোঁ। নিজৰ ওপৰত নিজৰ কাৰণে কৰিব বিচাৰোঁ, এজন ভাল নাগৰিক